বুঢ়ী আইৰ সাধু। সাধুৰ নাম দীঘল ঠঙীয়া। বৰষুণৰ ৰাতি বুঢ়ী এজনীয়ে ঘৰৰ ছালৰ পৰা সৰা পানী দীঘল ঠেঙীয়া বুলি কৈ ভয় দীঘল কৰিছিল। ঠঙীয়া আহিছে। সেইখিনিতে গৰু ধৰিবলৈ লুকাই থকা এটা বাঘ আৰু গৰু চুৰ কৰিবলৈ অহা এটা চোৰে কথাটো শুনিলে। চোৰটোৱে আন্ধাৰত বাঘক গৰু বুলি ভাবি তাৰ নেজত ধৰিলে আৰু বাঘেও চোৰটোক দীঘল ঠেঙীয়া বুলি ভাবি ভয়তে লৰ মাৰিলে। এটা সময়ত চোৰে আচল কথাটো গম পাই বাচিবলৈ গছৰ ডালত জঁপিয়াই ধৰিলে, কিন্তু বাঘৰ নেজডাল ছিঙি তাৰ হাতত ৰল। পিছত বাঘৰ জাকে চোৰক ধৰিবলৈ ইটোৰ পিঠিত সিটোকৈ উঠি গছত উঠিবলৈ চেষ্টা কৰোঁতে চোৰে ঐ দীঘল ঠেঙীয়া, বাঘৰ নেজ খাবি আহ বুলি চিঞৰাত সকলো বাঘ ভয়ত পলাই গ'ল। নৈতিক শিক্ষা: বুদ্ধিয়েই বিপদৰ বন্ধু।